নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ MB অনলাইন ইউটিউব চেনেললৈ। বন্ধুসকল, আজি লৈ আহিছোঁ কিছুমান সৰু সৰু জিকে প্ৰশ্নাৱলীসমূহ জানিবলৈ চাই থাকক আমাৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ক. ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, খ. মহাত্মা গান্ধী, গ. পণ্ডিত জৱাহৰলাল নেহেৰু, ঘ. ওপৰৰ এজনো নহয়। আপোনালোকে শুদ্ধ উত্তৰটি আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ। দ্বিতীয় প্ৰশ্নটি হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় পিতা বুলি কাক কোৱা হয়? ক. ভগত সিং, খ. সুভাষ চন্দ্ৰ বসু, গ. মহাত্মা গান্ধী, ঘ. চন্দ্ৰশেখৰ আজাদ। আপোনালোকে শুদ্ধ উত্তৰটি আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ অনুৰোধ জনালোঁ। আৰু সদায় এনেদৰে প্ৰশ্নবিলাক পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব। তৃতীয় প্ৰশ্নটি হৈছে, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? ক. মংগল গ্ৰহ, খ. পৃথিৱী, গ. বৃহস্পতি, ঘ. বুধ। শুদ্ধ উত্তৰটি আমাৰ কমেণ্ট ছেকশ্যনত জনাব। আৰু চতুৰ্থ প্ৰশ্নটি হৈছে, সৌৰজগতৰ মুঠ গ্ৰহ সংখ্যা কিমান? ক. 10, খ. 7, গ. 9, ঘ. 8। আপোনালোকে শুদ্ধ উত্তৰটি আমাৰ কমেণ্ট বক্সত জনাব। আৰু আমি সদায় এনে সৰু সৰু প্ৰশ্নাৱলীবিলাক আমি লৈ আহিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।